আপোনালোকৰ এই সংবাদ মাধ্যমৰ মাজেদি আমাৰ আঞ্চলিক যুৱ সংঘ নগাঁৱৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ শেহতীয়াকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যিহেতু ভোগালী বিহু আমাৰ ইতিমধ্যে পাৰ হৈ গৈছে, তথাপিও এতিয়াও ভোগৰ বতৰ চলি আছেই। আৰু এই ভোগৰ উলহ মালহৰ মাজতেই আমি আঞ্চলিকভাৱে কিছু আমি ল'ৰা একত্ৰিত হৈ, আঞ্চলিকভাৱে বুলি কোৱা শব্দটোৰ অৰ্থ এইটো কাৰণেই কৈছোঁ যে আমাৰ ইয়াতে নগাঁৱৰ টাউনৰ ল'ৰাও আছে, মহমৰীয়া, বৰজহা, ভাটিগুৰি, জাগিয়াল, দক্ষিণপাট, পেটবহা, ৰহা, বেবেজীয়া, দক্ষিণপাট, বাংঠাই, জামুগুৰি ইত্যাদিকে ধৰি আমি এটা সাৰ্বজনিক আঞ্চলিক শব্দৰ সঠিক ৰূপত ব্যৱহাৰ কৰিম বুলি এটা খুব মনস্থ কৰিছিলোঁ। তাৰেই প্ৰথম ফলশ্ৰুতি হিচাপে আমি যিহেতু বতৰৰ হিচাপে আমি জানুৱাৰী পালোঁ, প্ৰথমে আমি ভাবিলোঁ যে আমি এখন ভ্ৰাম্যমান নেতাৰ আমি ৰাইজক উপহাৰ দিওঁ। বহুত আমাৰ ইয়াতে প্ৰায় 6 বছৰমান ঘাঁহি অঞ্চলত বন্ধ হৈ আছিলে। মাজত কৰোণাৰ সময়তো প্ৰায় 4 বছৰমান সময় আমাৰ কোনো অনুষ্ঠান হোৱা নাছিল, মানুহ যেতিয়া নাছিলেই। তো সেইটো কাৰণে আমি ভাবিলোঁ যে আমি গোটেই ল'ৰাখিনি একত্ৰিত হৈ সংঘবদ্ধ হৈ আমি এটা অনুষ্ঠান পাতোঁ, আৰু সেইকাৰণে আমি এখন ইতিহাস থিয়েটাৰ নামৰ এখন ভ্ৰাম্যমান জগতৰ নাটক আমি আমন্ত্ৰণ জনালোঁ। আৰু তেওঁলোকে অহা 27 তাৰিখে আমাৰ এই অঞ্চলত ভুমুকি মাৰিবহি। 27 তাৰিখে আমাৰ প্ৰথম নাটক আছে মুখা পিন্ধা ল'ৰা, অভিজিৎ ভট্টাচাৰ্য। তাৰ পিছৰ দিনাখন আছে আমাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰে ৰচিত আৰু পৰিচালিত কেপ্টেইন অবিনাশ, যিখন নাটকে আজি অসমৰ গাঁৱে ভূঞে চহৰে চুকে কোণে আমাৰ যথেষ্টখিনি খলকনি সৃষ্টি কৰি সক্ষম হৈছে। নলবাৰীত আমাৰ বেষ্ট এক্টৰ এৱাৰ্ডো পাইছে, আৰু তিনিদিনীয়া আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। গতিকে আমিও আশা ৰাখিছোঁ যে আমাৰ ঘাঁহি বৃহত্তৰ অঞ্চলত আঞ্চলিক যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা এই নাটকখনে আমি এটা বৃহৎ সাফল্য লাভ কৰিবলৈ পাম বুলি আমি আশাবাদী, ৰাইজৰ আশীৰ্বাদত আৰু ৰাইজৰ সহযোগত। গতিকে এই সুযোগতে আমি সকলো ৰাইজলৈ আমি এই নাটকেইখন উপভোগ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু শেষৰ দিনা তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব খলনায়কৰ খং, ধ্ৰুৱজ্যোতি শৰ্মাদেৱৰ ৰচিত আৰু অভিজিৎ ভট্টাচাৰ্যদেৱৰ পৰিচালিত খলনায়কৰ খঙে তেওঁলোকৰ সমাপ্তি কৰিব। গতিকে আমি আঞ্চলিক যুৱ সংঘ নগাঁও তৰফৰ পৰা সমূহ ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে আহে, নাটখিনি উপভোগ কৰে আৰু আমাৰ এই সংঘক তেওঁলোকে সকাহ দিয়ে। ধন্যবাদ। আপুনি টিকেটৰ মূল্য ক'ব আৰু টিকেটৰ ইতিহাস থিয়েটাৰ যিখন আমাৰ অসমৰ আগশাৰী নাটক, আপোনালোকে 27-28 চলি চাগে প্ৰদৰ্শিত হ'ব। ইয়াত যদি কোনোবা অডিয়েঞ্চে চাব বিচাৰে কেনেকৈ যোগাযোগ কৰিব? ইতিমধ্যে আমি টিকেট নিৰ্ধাৰণ কৰিছিলোঁ। আশীৰ্বাদ বুলি এটা টিকেট আছিলে আমাৰ আগত, আমি 2499 টকা আশীৰ্বাদ, আৰু তাৰপিছতে আছিলে VIP, তাৰ মূল্য আছিলে 1499 টকা। যিখিনি আমি পুচিং টিকেট কৰা হয় সেইখিনি আমি ইতিমধ্যে পুচিং কৰিছোঁ। তাৰপিছত আছিল পেট্ৰলৰ মূল্য হৈছে 1199 টকা, আৰু তাৰপিছত আছে ছিজনৰ মূল্য হৈছে 999 টকা। ইতিমধ্যে এইখিনি পুচিং কৰা হৈছে। মোটামুটি যিমানখিনি পাৰিছোঁ পুচিং কৰিছোঁ। আৰু বাকী আমাৰ ৰানিং টিকেট থাকিব। ফাৰ্ষ্ট ক্লাছ যিটো প্ৰথম শ্ৰেণীৰ মূল্য হ'ব আপোনাৰ 199 টকা। দ্বিতীয় শ্ৰেণীত থাকিব, দ্বিতীয় শ্ৰেণীৰ মূল্য হ'ব আপোনাৰ 149 টকা, আৰু গেলাৰীৰ মূল্য মাত্ৰ 99 টকা। আৰু সেইখিনি আমাৰ তাৰো বাহিৰে আমাৰ অস্থায়ী কাৰ্যালয়ত সেই 3 দিনৰ কাৰণে আমাৰ বিশেষ কিছুমান টিকেট উপলব্ধ থাকিব। যেনেকৈ আমাৰ VIPৰ আমাৰ ছিংগল টিকেট তাত উপলব্ধ থাকিব, তাৰ মূল্য হ'ব 499 টকা, আৰু পেট্ৰনৰো ছিংগল টিকেট উপলব্ধ হ'ব, তাৰ মূল্য হ'ব 399 টকা, আৰু ছিজনৰ টিকেট উপলব্ধ হ'ব, তাৰ মূল্য হ'ব আপোনাৰ 299 টকা। গতিকে সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে আহক। আমাৰ টিকেটৰ সকলো সুবিধা আছে। তাৰোপৰি আমাৰ ডিজিটেল মাধ্যমতো আমি টিকেটত পে'মেণ্ট কৰিব পাৰে। প্ৰতিটো টিকেটত স্কেনাৰ ব্যৱস্থা আছে, বাৰকোড দিয়া আছে, আৰু সেই বাৰকোডত পে'মেণ্ট কৰিলে আমাৰ নামত পে'মেণ্ট আমি পাই যাম। লগে লগে তেওঁলোকে স্ক্ৰীণশ্বট দিলে আমি তেওঁলোকৰ পে'মেণ্ট ইয়াত কাৰ্যালয়ত আহিলে আমি পে'ড কৰি লৈ যাব পাৰিব। গতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে আহক, আমাৰ লগত যোগাযোগ কৰক, আৰু আমাৰ টিকেট বৰ্তমানো কাৰ্যালয়ত উপলব্ধ হৈ আছে। ধন্যবাদ।